হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ মিনি ভ্লগলৈ। এতিয়া বাজিছে 12টা আৰু আমি টিকু আৰু মই যাবলৈ ওলাইছোঁ গুণুক আনিবলৈ। যাওঁতে ইয়াত টাইলছৰ দোকানত সোমাই গ'লোঁ ঘৰৰ কাৰণে টাইলছ ল'ম বুলি। আৰু টাইলছখিনি চিলেক্ট কৰি আহি আমি গ'লোঁ গুণুৰ স্কুললৈ। গুণুৰ ক্লাছৰুমটো হ'ল ওপৰত। এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ। এয়া চাওকচোন, বাচ্ছাবিলাকৰ কি যে হাহাকাৰ, ছুটি দিয়াৰ টাইমত এনেকুৱা হয়। সৰুতে আমাৰো হৈছিলে বাৰু। এয়া হ'ল আমাৰ গুণু আৰু তাইক লৈ টিকু আৰু মই গ'লোঁ স্মাৰ্ট বজাৰলৈ বুলি। ইয়াতে আহি গুণুৰ কি যে উৎপাত, তাইক সকলো বস্তু লগা হৈছে আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া বস্তু পায়, যি বস্তু লাগে তাকে পায়। কিন্তু আমি ইমানখিনি কিনিব নোৱাৰোঁ দিয়কচোন, ইমানখিনি বাজেট নাথাকেতো। গতিকে এনেই সৰু সুৰা কিবা কিবি লৈ ঘৰলৈ আহিম বুলি ভাবোঁতে দোকানকেইখনে মাতিলে নহয়। মানে বাহিৰলৈ গ'লে আৰু কিবা নোখোৱাকৈ আহিব পাৰিনে? নিশ্চয় নোৱাৰি, আপোনালোকেও নোৱাৰে চাগে। গতিকে পেটটো পুৰাবলৈ আমিও সোমাই পৰিলোঁ এখন দোকানত। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।